ফটোগ্ৰাফীয়ে কৰোঁ নেকি কি কোৱা তোমাৰ কেমেৰা দেখোন আছিলে নাই মোবাইলৰ কেমেৰা মানে হেৰি ফটোগ্ৰাফী ষ্টাৰ্ট কৰোঁ নাই এনেকুৱা কেণ্ডিড মোমেন্টছবোৰ তুলিলে বহুত শ্ব' হৈ যায় কেতিয়াবা নাই তোমাৰ এতিয়া বিশ্বাস হ'ল নাই মই যে ভাল ফটোগ্ৰাফী কৰোঁ নাই এইটো বিশ্বাস হৈছে হা তোমাৰ বিয়াত মই ফটোগ্ৰাফী কৰিম হ'ব হা আহি যাব বিশ্বাস এনেকুৱা ভাইৰেল কৰি দিবা ভাইৰেলটো বাৰু ঠিক আছে ৱেডিং অফ ইণ্ডিয়া বোলে তাকে আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আজিৰ ব্লগটোত মোৰ মানে টপিক হ'ব শুনা আজিৰ মোৰ ব্লগটোৰ টপিক হ'ব পুনিৰ ফটোখন পুনিৰ ফটোখন তাক লৈ আজি মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু ক্লেম কৰা এখন ফটো তোমাৰ বুলি ক'ত দেখিছিলা সেইটো কোৱা মইতো হেৰি কি কয় মনুৱে ষ্টেটাছ এটা দিছিলে তেতিয়া দেখিলো তেতিয়া বাৰু ইমান হেৰি হোৱা নাছিলে এতিয়া হা 12 কেমান ছিল নহয় তেতিয়া কি হৈছিলে প্ৰথম হেৰি কি কয় কোনোবা এখন পেজে তাৰ ফটোখন দিছিলে এতিয়া মানে ইমান তেনেকা ভাইৰেল হোৱা নাই একদম আৰম্ভণিতে দেখা মই এতিয়া ফটোখন সিহঁতি লৈ মেলি সিহঁতি নিজৰ হেৰি দিছিলে ভালকৈ তাৰ পিছত বুম ভাইৰেল মাৰি দিলে নাম্বাৰ মাৰিব পৰা চাওঁ মাত্ৰ 5 বাৰ ইমান অকমানতে ভাগৰ লাগিলে নহ'ব দাদু এটা বহা অকণ বজোৱাচোন অকণমান গীটাৰ বজোৱা ভাগৰ লাগিছে দাদু ভাগৰ লাগিলে নহ'ব বজোৱা ক'ত বিষাইছে ভাল ল'ৰা বাৰ্থডে কাৰোবাৰ যদি বাৰ্থডে পাতো ন বেকগ্ৰাউণ্ড মিউজিক দিবা আৰু তুমি হা দাদু তুমি টুইংকল টুইংকল বজাইছা নেকি হেপী বাৰ্থডে বজাইছিলা জান ভাল ল'ৰা এতিয়া কি কৰিবা আজি ছাৰ আহিবনে পানী অকণমান খাই লওঁ চেনিটাইজাৰটো খাবলৈ কোৱা নাই বুজু বহাচোন I love you John ये वीडियो बना रहा है कसम से ये ब्लॉग में दे देगा बे मेरे को नहीं बोलना है ये वीडियो बना रहा है देखो ভিডিঅ' বনাইগা ব্লগন দিবা দে ব্লগন দিবা জান মোৰ মোবাইলত একো এডিট নহয় তুমি জানা একো নহয় মাতিবা জমনি কি বনাইছা চিকেন তুমি খাব পৰাকৈ বনাইছানে বাৰু একদম খাব পৰাকৈ বনাইছা চাই লোৱা ভাল লাগিছে নেকি পানী দি দিম আৰু হৈ যাব আচ্ছা মই বেয়া নবনাও হয়নে ইমান ভালকৈ তুমি কৰিলা কথা পাতা তাইৰ লগত কথা পাতা ইমান ভালকৈ তাই লাষ্ট কৰি দিলে গুচি গ'ল নাই আছে মানে ভিডিঅ'টো কাটি জান মই দি দিম ব্লগত নাই নাই মাকো দি দিম মই লিংকটো মাকো দি দিম নালাগে নহয় মাক দিলে
তুমি শেষ আৰু মই দি দিলোঁ আৰু এইটো ক'ত পালা টি-চাৰ্ট এইটো দোকানৰ দোকানৰ ন তুমি এটা কথা কোৱাচোন বিয়া তাইৰ লগতে হ'বনে ফাইনেল তুমি শুনা তুমি যে আমাৰ ঘৰত আগতে আহিছিলা ইণ্টাৰভিউ দি থবলৈ আহিছিলা এইবাৰ তুমি চাকৰি দি আহিছা এইবাৰ চাকৰি পাই পিনি আহিছা ঠিক আছে তোমাৰ এতিয়া মই সোধা কথাবোৰৰ আনচাৰবোৰ তোমাৰ বেলেগ হ'ব লাগে তোমাৰ চাকৰি আছে নাই চাকৰি হ'লে আৰু কি চাকৰি হ'লে হেৰি বদলি হৈ নাযায় নহয় মাক ক'ব লাগিব নি আকৌ কিবা তাইৰ কথা ক'ব লাগিব কৈ দিবা তাইৰ কথা মানে বিয়া হ'ল তাইৰ লগতে হ'ব আৰু মায়ে যদি সোধে তেতিয়া ক'ব এনেই কৈ লাভ যদি আৰু মানে নহয় তেতিয়া আৰু মানে বিয়া নাপাতে জানো চোৱা এইটো টাইমত শুনা এতিয়া মানে এই কিমান ভালকে জানো প্ৰায় 2 বছৰ মানে হ'ল 2 বছৰতকৈ বেছিয়ে হ'ল জানো চবফালে চব ঠিকে আছে ছোৱালীজনী ভাল কেৰেক্টাৰটো বহুত ভাল সেইটো তুমিয়ে ভালকে জানিবা সেইটো মই ভালকে জানো মানে কাৰণ হেৰিটো গম পাওঁতো আৰু এতিয়া আকৌ সেই নতুনকে আৰু সেই বেলেগকে চাবলৈ নাই আৰু তাইৰ লগতে হ'ব আৰু ফাইনেল তুমি তাত আছা আচ্ছা তাৰপিছতে আৰু কি ক'ব লাগিব আৰু কি ক'বা কি অনুমান এটা কৰিছানে মই কি কৰি আছো কি কৰি আছা আইডিয়া কৰাচোন ক'ত কেমেৰা লাগি থাকে ক'ব নোৱাৰি তোমাৰ লগত কথা পাতিবলৈ চাই ল'ব লাগিব ইফালে বোলে কেমেৰা আছে নেকি বহুদিন ব্লগ কৰা নাছিলো মইতো ঘৰত আছিলোগে ন এটা মাহ গতিকে এতিয়া ইমান ব্লগ বনাবা আৰু বনাই থাকো আৰু চোৱা কি কৰিম নহ'লে এই তোমালোক হ'ল চাকৰিয়াল মানুহ আমি এক অৰ্থত ক'বলৈ গ'লে আমি হ'ল বেকাৰ নকয় বেকাৰ বুলি নকয় বেকাৰ কাক কয় জানানে যোনে একো নকৰে ক'লে শুই থাকে সেইটো বেকাৰ বুলি কয় বাকী যোনেও কিবা হ'লেও যদি কৰি আছে বেকাৰ বুলি নকয় তথাপিতো মই নিজকে কেতিয়াবা বেকাৰ ভাবি লওঁ বেকাৰ নহয় ইমানখিনি কাম কৰিছে দেখোন আকৌ কি বেকাৰ তথাপিতো বেকাৰ কাম এইটো কথা এতিয়া অকল যোনে একো নকৰে অকলে খাই বৈ শুই থাকে সেইকেইটা বেকাৰ চাকৰি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে এতিয়া মানে প্ৰীতি আহিব প্ৰীতি মোৰ ফ্ৰেণ্ডজনী যে তাই যে বিহু শিকিব লাগিব বিহু ৰাণী এজনী আহিব তাই শিকাব আমাৰ ঘৰতে শিকাব আৰু তাই মানে এবাৰ বিহু নাচিব ধুনীয়া আছে বিহু আৰু বিহু গাইছে আৰু এতিয়া মনে মনে জানৰ লগতে কথা পাতি ল'লো এতিয়া ঘৰ ৰেডি ঘৰ চাফা ঢোল আনিব এইটো এতিয়া মোৰ ঘৰ চাফা ঘৰ এতিয়াতো মোৰ বাথৰুমটো অকণমান চাফা কৰিব আছে বাথৰুমটো চাফা কৰিম পুৰা লেতেৰা হৈ আছে মই টেষ্ট কৰি চালে মই গম নাপাম নহয় তুমি নিজে এবাৰ খাইছোৱা তেতিয়া গম পাবা বনাই আছোঁ কোৱা বিহুত আহিলে কি তেতিয়া ক'বা মানে ইয়াৰ পৰাই যাবা পাৰ্টিটো যোৱাবাৰো কৈছিলা খুৱাম বুলি এবাৰ খুৱাব লাগিব কিন্তু তোমাৰ চাকৰি এতিয়াহে হ'ব এমাহ হৈছেহে তোমাৰ আৰু
দৰমহা হ'লেহে আমি পাৰ্টি খাম গম পালা অঁ সেইটো কাৰণে হৈ লওক আৰু হ'ব দিয়া এইবাৰ মই খুৱাম আৰু এতিয়া যেন তোমাক কোনে শিকালে চিকেন বনাবলৈ অঁ কি কৈছা দেৰিকৈ খাবা ইমান ধুনীয়া মই আলু পৰঠা বনাই দিছোঁ দাদুৱে কি কৰিছে চাওঁ অঁ দাদু এতিয়া মই দেখাই দিওঁ চাওঁ দাদুৱে এইটো ঘড়িয়াল এটা আহিছে মোবাইলৰ পৰা কপি কিয় কৰিছ চাওঁ চাওঁ তোমাৰ বুকখন চাওঁ মই দেখাই দিওঁ দাদুৱে কি ড্ৰ কৰি থোৱা আছে সেইফালে আছে ন জান চোৱা ধুনীয়া গেছে নে নামটো কি ৰমেন ৰেঞ্জ আৰু ইয়াৰ নাম কি কাৰ্টুন আৰু এটা কাৰ্টুন নাম জানা কিবা নাম আছে নেকি এজনৰ নাম আছে এইটো চোৱা সলমান খানকতো লাগিছে আৰু ধুনীয়া কৰিছে সি কৰিছেনে চাওঁ 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 ক'ত থাকি গ'ল এয়া গাইছক এয়া এইফালে লাগিছিলে অক্ষয় কুমাৰ কিন্তু অক্ষয় কুমাৰ হৈ নুঠিলগৈ আৰু অক্ষয় কুমাৰ হৈ নুঠিল আৰু এইফালে আছে এইটো এটা কাৰ্টুন মই নামবিলাক নাজানো স্পাইডাৰমেন বুলি জানো আৰু ইয়াতে এজনৰ নাম কি মই নিজে নাজানো নাজানা ইমানেই কৰিছা ঠিক আছে কৰি থাকা কিবা খাবা ঠিক আছে দাদুৱে এতিয়া পঢ়ি আছে পঢ়ি থকা নাই সি ড্ৰয়িং কৰি আছে আজি ছেটাৰডে সি স্কুল নগ'ল আৰু স্কুল যেতিয়া নাযায় সি ঘৰ কিতাপ নপঢ়ে আৰু এইটো হ'ল জানৰ পাৰ্চটো চাওঁ নেকি মনে মনে কি আছে নাচাওঁ দিয়া লোকৰ পাৰ্চ চাব নাপায় জান খানা বনাই আছোঁ বেলেগ এদিন চাব লাগিব ল'ৰাৰ পাৰ্চত কি কি থাকে নাচাওঁ আজি দৰমহা পালে চাম এতিয়ালৈকে তাৰ দৰমহা হোৱা নাই গতিকে দৰমহা হ'লে পিছৰ মাহত চাম আৰু এতিয়া কি খাম বুলি ভাবিছা পানী দি দিলা ঠাণ্ডা পানী দি দিলা এতিয়া গৰম পানী দিব লাগিছিল পটককৈ হৈ যায় হ'ব দিয়া অ'কে কিমান কাম কৰিব লাগে এইটো ঘৰৰ বিহু মই নিজে বনোৱা এতিয়া বিশ্বাস হ'ব নে তোমাৰ নিজে বনোৱা বুলি ক'লেতো বিশ্বাস নহয় বাৰু আৰে মই কি বনাব নোৱাৰোঁ আচাৰকেইটা নিজে বনাইছা চাগে আচাৰকেইটা মোৰ মায়ে বনাইছে এটা লৈ যাবা হা এটা লৈ যাম চব নহৰু আদা সেনেকৈ বনোৱা তুমি এটা লৈ যাবা এটা দিবা লৈ যাবা লৈ যাব লাগিব মাক দেখাবাগে মায়ে বনোৱা বুলি ক'বা এটা ঘৰলৈ লৈ যাম এটা ঘৰলৈ লৈ যাবা বেলেগ কাম বেলেগ চিজিলকৈ ৰাখিছা দেখোন মইতো সদায় চিজিলকৈ ৰাখোঁ জানাই এখন টেবুল অকণ চাফা কৰি লওঁ আজি কোন আলহী আহিব এতিয়া আহিব মোৰ লগৰ প্ৰীতি আহিব আৰু প্ৰীতি বিহু শিকাবলৈ গুঠি আছে তাই অঁ এইবাৰ মানে বিহু লাগিলেই ঘৰত বিহু লাগি গ'ল পিঠা পানী বনাইছা নাই অঁ আছে চাব লাগিব দেখাই দিওঁ সেইটোহে আচল আমাৰ যে কবিতা মোক চবে চিনি পায় কবিতা অঁ কবিতা দি থৈ গৈছে সেইটো কি অঁ ৰহি আচ্ছা আচলটোৱে খাব পৰা হৈছে বুলি এখন বগা বগা কি সেইটো নাজানো আৰু সেইটো আচলতে নাখাওঁ মই আচলতে সেইটো হেৰিত ৰাখিব লাগে নেকি কি হয় চিচা বটলত চিচা প্লাষ্টিকত হেৰি বাকী কালেকশ্যন আছেই ন থৈ দিয়া এয়া চিকেন বনি আছে গাইজ মোৰ ব্লগটো আজি বহুত বেছি দীঘল হোৱাৰ কাৰণে মই দুটা ব্লগ বনাব লগা হ'ল গতিকে প্ৰথম ব্লগটো মই ইমানতে শেষ কৰিছোঁ আৰু পিছৰটো মই আকৌ আপলোড কৰিম আপোনালোকে চাব আৰু এইকেইটা দিনত মই ক্লিক কৰা এখন ফটো খুব ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত গতিকে সেইখন ফটোৰ লগতে মই আৰু 2 কপিমান ফটো ক্লিক কৰিছিলোঁ গতিকে সেই ফটোকেইখনো মই মোৰ ভিডিঅ'টোৰ লগতে দি দিছোঁ গতিকে আপোনালোকে চাব কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ আজি ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট কৰি জনাব আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু পিছৰটো আপোনালোকে চাব বুলি মই আশা কৰিছোঁ তেনেহ'লে বাই বাই গুড নাইট